Hello guys, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অনলাইন আৰ্নিং কৰিব পৰা এটা পদ্ধতিৰ কথা ক'ম য'ত আপোনালোকে ঘৰতে বহি আপোনালোকৰ নিজৰ মোবাইল বা ল্যাপটপত এই আৰ্নিংটো কৰিব পাৰিব যাৰ নাম হৈছে এফিলিয়েট মাৰ্কেটিং বহুতে হয়তো ইয়াৰ বিষয়ে শুনিছে বা যদি শুনা নাই তেনেহলে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি কথা ক'ম এফিলিয়েট মাৰ্কেটিং কি আৰু ই কেনেকৈ কাম কৰে আৰু ইয়াৰ দ্বাৰা আপোনালোকে কেনেকৈ আৰ্নিং কৰিবলৈ পাৰিব সো আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনে ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈও পাই থাকে গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সো আপোনালোক সকলোৱে অনলাইন শ্বপিং কৰে আৰু যেতিয়াৰ পৰা আমাৰ ভাৰতত কোভিড আহিল তেতিয়াৰ পৰা অনলাইন শ্বপিং কৰা মানুহৰ সংখ্যা প্ৰায় 56% বাঢ়ি গ'ল কিয়নো আজিকালি প্ৰায় সকলো বস্তু অনলাইনত পোৱা যায় মৰ্নিং চাহ কাপৰ পৰা আপোনালোকে দুপৰীয়া ভাত খাজলৈ বা কাপোৰৰ পৰা আপোনালোকে গাড়ী মটৰ মোবাইল টিভি ল্যাপটপ সব সকলো ধৰণৰ বস্তু আপোনালোকে অনলাইনত কিনিবলৈ পাব আৰু ডাঙৰ কোম্পানী বা ডাঙৰ সেলাৰবোৰে এনে ধৰণে অনলাইনত বস্তু সেল কৰি আৰ্নিং কৰি আছে কিন্তু এতিয়া প্ৰশ্নটো হ'ল আপুনি ইয়াৰ পৰা কেনেকৈ আৰ্নিং কৰিব আৰু আপুনি যে ইয়াৰ পৰা অনলাইন আৰ্নিং কৰিব এইটোৱে হৈছে এফিলিয়েট মাৰ্কেটিং হয়তো আপোনালোকে এতিয়া সম্পূৰ্ণকৈ বুজি পোৱা নাই যে ই কেনেকৈ কাম কৰে সো বন্ধুসকল আপোনালোকে আমাৰ ভাৰততে হোক বা পৃথিৱীতে হোক যিবিলাক ডাঙৰ ই-কমাৰ্চ ৱেবছাইট দেখিছে যেনে ধৰক Amazon হোক Flipkart হোক Meesho হোক এই সকলোবিলাকে এফিলিয়েট প্ৰগ্ৰাম ডেভেলপ কৰি থৈ দিছে কিয় কাৰণটো হৈছে মই আপোনালোকক সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিম যদি আপুনি সাপোজ মই এক্সাম্পল থ্ৰুৱেদি ধৰি লৈছো Amazonৰ কথা যদি আপুনি আজি Amazonত গৈ Amazon এফিলিয়েট প্ৰগ্ৰামত এটা নতুন একাউণ্ট ক্ৰিয়েট কৰি লয় আৰু যিবিলাক বস্তু Amazonত পোৱা যায় সেই সকলোবিলাক বস্তু আপোনালোকে লিংক জেনাৰেট কৰি আপোনালোকৰ সোশ্যাল মিডিয়াত ফ্ৰেন্ডছ ফলোইং ভাল আছে তেনেহলে তাত যদি আপোনালোকে সেই প্ৰডাক্টবিলাকৰ লিংক শেয়াৰ কৰে বা যদি আপোনালোকৰ এটা ইউটিউব চেনেল আছে বা আপোনালোকৰ টেলিগ্ৰাম চেনেল আছে আপোনালোকে সকলোতে সেই লিংকবিলাক শেয়াৰ কৰিব পাৰে যেনে ধৰণে মই আপোনালোকক মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত যিবিলাক লিংক দিছো সেই লিংকবিলাক হৈছে Amazon এফিলিয়েট প্ৰগ্ৰামৰ এটা লিংক তাত গৈ যদি আপোনালোকে সেই বস্তুবিলাক পাৰচেজ কৰে তেনেহলে কি হ'ব সেই বস্তুটোত যিবিলাক কমিশন বান্ধি দিয়া হৈ আছে সেই কমিশনটো মই পাম সেইটো মোক Amazonে দিব কাৰণটো কিয় কাৰণটো হৈছে মই Amazonৰ মাৰ্কেটেটাৰ বনি গৈছো ধৰি লওক সাপোজ মই আপোনালোকক কৈ আছো যে আহক মোৰ এই লিংকবিলাকত ক্লিক কৰক বস্তু পাৰচেজ কৰক মানে কি সেইবিলাক লিংকত যদি আপোনালোকে বস্তু পাৰচেজ কৰে তেনেহলে আপোনালোকে Amazonটো ডাউনলোড কৰিব লাগিব বা Amazonত আপোনালোকে মোবাইল নম্বৰ দিবলৈ আপোনালোকে সাইন আপ কৰিব লাগিব সাইন আপ কৰাৰ লগে লগে হ'ব কি আপোনালোকে Amazonত এজন নতুন কাস্টমাৰ বাঢ়ি যাব গতিকে মই Amazonৰ প্ৰমোট কৰি আছো Amazonক যে Amazonৰ কাস্টমাৰ বঢ়াই আছো Amazonৰ কাস্টমাৰ বিল্ড কৰি থকাৰ কাৰণে মোক সেই Amazonে এটা প্ৰফিট দিব ঠিক আছে সো আপোনালোকে এনে ধৰণে সেই ৱেবছাইটটো বা ই-কমাৰ্চ সাইটটোৰ কাস্টমাৰ বাঢ়ি গৈ আছে ধৰি লওক মই আপোনাক দিছো আপুনিও যদি ঠিক একে ধৰণে কাম কৰে বা আপোনাৰ পৰা আৰু দুজনে যদি কৰে তেনেহলে Amazonৰ মাৰ্কেটিংটো অটোমেটিক্যালি কি হৈ আছে মাৰ্কেটিং হৈ গৈ আছে কিয়তে বেলেগ কোনো এডভাৰটাইজমেন্ট লগাব দৰকাৰ নাই বা কোনো বেলেগ কাম কৰিব লগা দৰকাৰ নাই ইয়াৰ পৰা আমাৰো প্ৰফিট হৈ আছে আমিও কিছু 2 টকা ইনকাম কৰি আছো আৰু Amazonেও কাস্টমাৰ বিল্ড কৰি আছে ঠিক তেনে ধৰণে এই এফিলিয়েট প্ৰগ্ৰামে কাম কৰে আৰু এই সকলোবিলাক যিমানবিলাক ই-কমাৰ্চ ৱেবছাইট আছে এই সকলোবিলাকে এইটো কামৰ কাৰণে এই এফিলিয়েট প্ৰগ্ৰামটো ডেভেলপ কৰে সো আপোনালোকে বুজি পালে আৰু যদি বুজি পাইছে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে মই সেই সকলোবিলাকৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ বাই বাই